হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ এক্সাম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা। আপোনালোকৰ অনুৰোধ মৰ্মে মই পুনৰবাৰ এটি ৰিজনিঙৰ ভিডিঅ' লৈ আহিছোঁ। এইবাৰ ৰিজনিংটো অলপ বেলেগ টাইপৰ হ'ব। মানে এইটো ৰিজনিঙৰ বহুত ভাগ থাকে, তাৰে এটা ভাগ হৈছে এনালগি। আৰু সেই এনালগিৰ বিষয়ে মই আপোনালোকৰ আগত আজি কেইটামান প্ৰশ্ন লৈ আহিছোঁ। চ' প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব: কুকুৰে যদি ভুক ভুকায় তেনেহ'লে ছাগলীয়ে কি কৰিব? ঠিক এই টাইপৰ প্ৰশ্নই মই আপোনালোকক আজি ক'বলৈ আগবাঢ়িছোঁ। ঠিক আছে, আপোনালোকৰ আহিবলগীয়া ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ লগতে APTCL পৰীক্ষাটো এইবিলাক প্ৰশ্ন, এনেকুৱা ধৰণৰ টাইপ প্ৰশ্ন আহিব পাৰে। চ' অনুগ্ৰহ কৰিছোঁ যাতে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকে। ভাল লাগে লাইক কৰিব, চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। চ' আজি ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে এইটো: বিশাল বাওনা জিনিয়াছ কি হ'ব? মানে প্ৰশ্নটো এনেকুৱা, কি হয়, প্ৰথম দুটা পেয়াৰ আছে, পেয়াৰ দুটা হৈছে, পেয়াৰ মানে জোৰটো হৈছে বিশাল বাওনা। মানে বিশালটো হৈছে এটা ডাঙৰ শব্দ আৰু বাওনাটো হৈছে এটা সৰু শব্দ। মানে কি, বিশালৰ বিপৰীতটো হৈছে বাওনা। যদি বিশালৰ বিপৰীত বাওনা হয় তেনেহ'লে জিনিয়াছৰ বিপৰীত কি হ'ব বাৰু? জিনিয়াছ মানে কি? পাৰ্গত বা জ্ঞানী। এইটো ইংলিছ শব্দ হয়। মই ইংলিছতে লিখি দিছোঁ কাৰণ আমাৰ বহুতে কি কয়, ইংলিছৰ শব্দটোৱেই কয়, মানে জিনিয়াছ বুলিয়ে কয়। চ' জিনিয়াছৰ বিপৰীতটো কি হ'ব? মূৰ্খ। গতিকে অপশ্যন গটো হৈছে ৰাইট এনচাৰ। ঠিক আছে, শুদ্ধ উত্তৰটো কি হ'ব? মূৰ্খ হ'ব। বুজি পাইছেনে? মানে কি হৈছে, ইয়াত কি কৰা হৈছে, যিটো প্ৰথম শব্দ বিশাল, এই প্ৰথম শব্দটোৰ বিপৰীত শব্দটো হৈছে বাওনা। গতিকে জিনিয়াছটো হৈছে প্ৰথম শব্দ, তাৰ দ্বিতীয় শব্দটো কি হ'ব? তাৰ বিপৰীতটো, অৰ্থাৎ মূৰ্খ। সৰু নহয়, কাৰণ মূৰ্খৰ জ্ঞানীৰ বিপৰীত সৰু হ'ব নোৱাৰে, জ্ঞানীৰ বিপৰীত মূৰ্খই হ'ব। গতিকে জিনিয়াছটো মূৰ্খ হ'ব। ঠিক আছে, এইটো অলপ ডাঙৰকৈ, অলপ বেছি বহলকৈ এক্সপ্লেইন কৰিলোঁ আপোনাৰ আগত, বেয়া নাপাব যদি বুজি পাইছে আগৰ পৰাই। যিসকলে বুজা নাই মই তেওঁলোকৰ কাৰণে কৈছোঁ আচলতে। নেক্সট 2 নম্বৰ প্ৰশ্নটো হৈছে, বাতৰি কাকত প্ৰেছ কাপোৰ কি হ'ব? যদি বাতৰি কাকত প্ৰেছ হয় তেনেহ'লে কাপোৰ কি হ'ব? আমি সকলোৱে জানো যে প্ৰেছত বাতৰি কাকত ছপা কৰি উলিওৱা হয়। ঠিক আছে, ঠিক এতিয়া আমাক সোধা হৈছে যেনিবা, কাপোৰটো ক'ত ছপা কৰি উলিওৱা হয়? কাপোৰ ছপা কৰে জানো? কাপোৰ ছপা নকৰে। কাপোৰ কি কৰে? কাপোৰ উৎপাদন কৰে। এতিয়া কাপোৰ ক'ত উৎপাদন কৰি উলিওৱা হয়? উত্তৰ হ'ব খ, কাপোৰ কল। কি হ'ব? কাপোৰ কল। নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে, এনিমিয়া টেষ্ট তেনেহ'লে অৰাজকতা কি হ'ব? এইটো অলপ বেলেগ টাইপৰ কুৱেশ্যন। এনিমিয়া যদি টেষ্ট হয় তেনেহ'লে অৰাজকতাটো কি হ'ব? আমি সকলোৱে জানো নিশ্চয় যে এনিমিয়াটো কিহৰ অভাৱত হয়? তেজৰ অভাৱত হয়। মানুহৰ শৰীৰত যদি তেজৰ বা ৰক্তৰ পৰিমাণ কমি যায় তেনেহ'লে কি হয়? এনিমিয়া ৰোগ হয়। এতিয়া অৰাজকতা কিহৰ অভাৱত হয় বাৰু? অৰাজকতাটো হয় চৰকাৰৰ অভাৱত। চৰকাৰৰ যদি কোনো ধৰণৰ চৰকাৰৰ আইন শৃংখলা নাথাকে তেনেহ'লে কি হ'ব? তাত অৰাজকতা সৃষ্টি হ'ব। ইয়াত আইন শৃংখলাবিহীন নহয়, কাৰণ বিহীন মানে হৈছে নাই। কিন্তু ইয়াততো প্ৰথমটোত টেষ্ট নাই বুলি লিখা নাই। টেষ্ট নাই বুলি লিখিছে জানো? লিখা নাই। গতিকে কি, যিটো বস্তু নাই আমি সেইটোৱে লিখিব লাগিব। মানে চৰকাৰ নাথাকিলে কি হয়? অৰাজকতা সৃষ্টি হয়। চ' উত্তৰটো হ'ব চৰকাৰ, আইন শৃংখলাবিহীন নহয়। কাৰণ বিহীন মানে নাই, ইয়াত নাই বুলি আগতে লিখা আছে উত্তৰটোত। কিন্তু উত্তৰটো নিগেটিভ হ'ব নালাগিব, পজিটিভ হ'ব লাগিব। নিগেটিভিটিটো মানে তাত আগৰ পৰাই সোমাই আছে। কাৰণ এনিমিয়াটো টেষ্ট হৈছে, টেষ্টটো নাই কাৰণে এনিমিয়া হৈছে। নাই বুলি আমি আগতে গম পাইছোঁ। কিন্তু ইয়াত কটো আইন শৃংখলাবিহীন এইকাৰণে নহয়, কাৰণ ইয়াত বিহীনটো নিগেটিভ শব্দ, নিগেটিভ হ'ব নোৱাৰে। চ' উত্তৰটো কি হ'ব? চৰকাৰ। অৰাজকতাটো কিহৰ অভাৱত হয়? চৰকাৰৰ অভাৱত হয়। যেনেকৈ এনিমিয়াটো তেজৰ অভাৱত হয়। নেক্সট 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটো অলপ ইংলিছতে দিছোঁ বাৰু, কাৰণ তো ইংলিছতেই এই বস্তুটো মানে খাটে, অসমীয়াত নাখাটে। কাৰণটো বাৰু কৈ আছোঁ, আগতে প্ৰশ্নটো মই মাতি দিছোঁ। কেটল যদি হাৰ্ড হয় তেনেহ'লে চিপ কি হ'ব? কেটল যদি হাৰ্ড হয়, হাৰ্ড হৈছে কি হয়? হাৰ্ড মানে কেটল মানে গৰু ছাগলীবিলাকৰ জাকবিলাকক কি বুলি কোৱা হয়? হাৰ্ড বুলি কোৱা হয়। গৰু ছাগলীৰ জাক মানে গৰু, বিশেষকৈ গৰুবিলাকৰ জাকক কি বুলি কোৱা হয়? হাৰ্ড বুলি কোৱা হয় ইংলিছত। এতিয়া আমাক সোধা হৈছে যে চিপৰ জাকটো কি বুলি ক'ব? চিপ মানে বেয়া ছাগলী,
এই ভেড়া ছাগলী জাকক কি বুলি কোৱা হ'ব জানেনে বাৰু আপুনি ভেড়া ছাগলী জাকক কোৱা হয় ফ্লক যিহেতু অসমীয়াত আমি যিকোনো জীৱ জন্তুৰে যদি আমি বহুত পৰিমাণে থাকে তেনেহ'লে আমি তাক জাক বুলিয়েই কওঁ মানে গৰু জাক ছাগলী জাক এনেকুৱা ধৰণৰ কিন্তু মানে ইংলিছত কি হয় মানে শব্দবিলাক মানে জীৱ জন্তু হিচাপে বেলেগ হয় মানে বহু বচনত মানে যদি সিহঁত একেলগে থাকে তেনে তাহিহঁতক বুজাবৰ কাৰণে ইংলিছত মানে শব্দটো বেলেগ হয় চ' কেটল আমি হাৰ্ট বুলি ক'ব পাৰোঁ হাৰ্ট বুলি কোৱা হয় আৰু লগতে চিপক কি বুলি ক'ব লাগিব ইংলিছত ফ্লক অৰ্থাৎ ভেড়াৰ জাকক ইংলিছত ফ্লক বুলি কোৱা হয় সেইটো কথাও জানি ল'ব ঠিক আছে নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে বটানী প্লেণ্টছ এন্টমলজি কি হ'ব এতিয়া বটানী হৈছে প্লেণ্টছ মানে কি এতিয়া ইয়াৰ ৰিজনিংটো কি হ'ব বাৰু সেইটো হৈছে প্লেণ্টছ মানে হৈছে কি উদ্ভিদবিলাক অৰ্থাৎ উদ্ভিদবিলাকৰ অধ্যয়নক আমি কি বুলি কওঁ বটানী বুলি কওঁ চ' এতিয়া এন্টমলজি কিহৰ অধ্যয়ন বাৰু এন্টমলজি হৈছে ইনচেক্টৰ অধ্যয়ন ইনচেক্ট মানে কীট পতংগ অধ্যয়নক ইংলিছত এন্টমলজি বুলি কোৱা হয় বা বিজ্ঞানত বুলি ক'ব পাৰি বিজ্ঞানত এন্টমলজি বুলি কোৱা হয় চ' এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ইনচেক্টছ অৰ্থাৎ ইয়াৰ প্ৰথম যিটো ৰাশি প্ৰথম ৰাশিটো হৈছে দ্বিতীয় ৰাশিটোৰ অধ্যয়ন গতিকে ইয়াত প্ৰথম ৰাশিটো কি আছে এন্টমলজি আছে আৰু এন্টমলজিটো কিহৰ অধ্যয়ন ইনচেক্টৰ অধ্যয়ন ঠিক আছে নেক্সট 6 নম্বৰ কুৱেশ্যনটো হৈছে এয়া মই যে থাম্বনেইলত এটা প্ৰশ্ন দিছিলোঁ কুকুৰে যদি ভোক ভোকাই ছাগলীয়ে কি কৰিব সেই প্ৰশ্নটো হৈছে এইটো প্ৰশ্নটো হৈছে এনেকুৱা ডগ বাৰ্ক গোট কি হ'ব যদি কুকুৰে ভোক ভোকায় ইংলিছত কুকুৰে ভোক ভোকাটোক বাৰ্ক বুলি কোৱা হয় বা দ্য ডগ ইজ বাৰ্কিং মানে কুকুৰটোৱে ভোক ভোকাই আছে কিন্তু ছাগলীটো যদি বেবাই আছে তেনেহ'লে আমি কি বুলি কওঁ ছাগলীটো বেবাই আছে কিন্তু ইংলিছত কি বুলি ক'ব সেইটোক ছাগলী দ্য গট ইজ ব্লিটিং মানে ছাগলীটোৱে বে কৰি আছে এইটো হ'ব এনচাৰটো ব্লিট মানে ছাগলীয়ে চিঞৰা যিটো শব্দ সেইটো ইংলিছত ব্লিট বুলি কোৱা হয় চ' এনচাৰ হৈছে ব্লিট নেক্সট 7 নম্বৰ কুৱেশ্যনটো হৈছে মুম্বাই মহাৰাষ্ট্ৰ তেনে তিৰুৱন্তপুৰম কি হ'ব যিহেতু মুম্বাই হৈছে মহাৰাষ্ট্ৰৰ কি বাৰু জানেনে বাৰু আপুনি মুম্বাই হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী চ' তিৰুৱন্তপুৰম কি হ'ব তিৰুৱন্তপুৰম হ'ব কেৰেলাৰ ৰাজধানী ঠিক আছেনে বুজি পাইছে নিশ্চয় নেক্সট 8 নম্বৰ কুৱেশ্যনটো হৈছে কমোডৰ নেভি তেনে ব্ৰিগেডিয়াৰ কি হ'ব নেভিৰ এটা উচ্চ ৰেংক হৈছে কমোডৰ এতিয়া ব্ৰিগেডিয়াৰটো বাৰু কোনটো মানে ভাৰতবৰ্ষৰ কোনটো আৰ্মিৰ মানে নেভিৰ নে কিবা বুলি কয় স্থলসেনা বুলি যে কয় ইংলিছটো মই পাহৰিলোঁ বাৰু ব্ৰিগেডিয়াৰ এতিয়া নেভিৰ যদি ৰেংক কমোডৰ হয় তেনেহ'লে ব্ৰিগেডিয়াৰটো কিহৰ ৰেংক হ'ব ব্ৰিগেডিয়াৰটো আৰ্মিৰ ৰেংক হ'ব আৰ্মিবিলাকৰ ৰেংক হ'ব ঠিক আছে মানে আৰ্মিৰ ব্ৰিগেডিয়াৰ আৰু নেভিৰ কমোডৰ এই দুটা ৰেংক সমান চ' কমোডৰটোৰ নেভি হ'লে ব্ৰিগেডিয়াৰটো কি হ'ব আৰ্মি হ'ব যেনেকৈ নেভিৰ যেনেকৈ কমোডৰ এটা ৰেংক হয় ঠিক তেনেদৰে সমান ৰেংকটো হৈছে আৰ্মিৰ ব্ৰিগেডিয়াৰ ৰেংকটো চ' এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে ক্ৰিকেট বেট হকী কি হ'ব বাৰু ইয়াত সম্পৰ্কটো এনেকুৱা ক্ৰিকেট খেলত বলটো কিহেৰে কোবোৱা হয় ক্ৰিকেট খেলত বলটো কোবোৱা হয় বেটেৰে চ' এতিয়া প্ৰশ্নটো হৈছে হকী খেলত বলটো কিহেৰে কোবোৱা হয় হকী খেলত বলটো কোবোৱা হয় বা আঘাত কৰা হয় ষ্টিকেৰে বা লাঠি বুলি ক'ব পাৰি কিন্তু হকী ষ্টিক বুলি ক'লে বেছি ভালকৈ বুজা যায় ঠিক আছে চ' এনচাৰটো কি হ'ব ষ্টিক নেক্সট 10 নম্বৰ কুৱেশ্যনটো হৈছে চৰাই ডেউকা মাছ কি হ'ব বাৰু চৰাই বাৰু কিহৰ সহায়ত উৰে বা লৰচৰ কৰিব পাৰে বা মুভ কৰিব পাৰে চৰাই ডেউকাৰ সহায়ত মুভ কৰিব পাৰে এতিয়া মাছে কিহৰ সহায়ত মুভ কৰিব পাৰিব বা সাঁতুৰিব পাৰিব সেইটো হৈছে ফিছা মাছে ফিছাৰ সহায়ত সাঁতুৰিব পাৰে চ' এনচাৰটো হৈছে খ নেক্সট 11 নম্বৰ কুৱেশ্যনটো হৈছে ইনফ্লুৱেঞ্জা ভাইৰাছ দেন টাইফয়েডটো কি হ'ব বাৰু টাইফয়েডটো কি হ'ব ইনফ্লুৱেঞ্জা কিহৰ কাৰণে হয় বাৰু ভাইৰাছৰ কাৰণে হয় যদি আমাৰ শৰীৰত ভাইৰাছৰ আক্ৰমণ কৰে তেনেহ'লে ইনফ্লুৱেঞ্জা হয় চ' এতিয়া আমাক সোধা হৈছে টাইফয়েডটো কিহৰ কাৰণে হ'ব টাইফয়েডটো হ'ব বেক্টেৰিয়াৰ কাৰণে
আৰু বেক্টেৰিয়াটোৰ নামটো হৈছে চালমনেলা টাইফি। মনত ৰাখিব এইটো কথা বিজ্ঞানৰ প্ৰশ্নটো আহিব পাৰে। চালমনেলা টাইফিৰ বেক্টেৰিয়া আক্ৰমণ কৰিলে আমাৰ শৰীৰত টাইফয়েড ৰোগ হয়। চ' এনচাৰটো হৈছে বেক্টেৰিয়া। মানে কি হৈছে ইয়াত ভাইৰাছটোৰ কাৰণে কি হৈছে ইনফ্লুৱেঞ্জা হৈছে। চ' বেক্টেৰিয়াৰ কাৰণে কি হ'ব ইয়াত টাইফয়েড হ'ব। চ' এনচাৰটো অপশ্যন নম্বৰ ডি বেক্টেৰিয়া। নেক্সট 12 নম্বৰ কুৱেশ্যনটো এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমটো ফল তেনে আলুটো কি হ'ব বাৰু? আম ফল আলুটো পাচলি হ'ব নোৱাৰে আৰু অপশ্যনতো ইয়াত এইটো নাই বাৰু। এতিয়া আম হৈছে গছৰ ফল তেনেহ'লে আলুটো গছৰ কি হ'ব বাৰু? আলুটো হৈছে গছৰ ঠাল বা কাণ্ড। ভুল নকৰিব বন্ধুসকল যে আলুটো গছৰ শিপা নহয়। আলুটো হৈছে গছৰ মানে আলু গছডালৰ এটা পৰিৱৰ্তিত কাণ্ড। চ' উত্তৰটো হৈছে ঠাল, শিপা নহয় দেই। শিপাটো আপুনি মাৰি চাব পাৰে গুগলত গৈ কিনে। এইটো আলুৰ হৈছে এইটো কি বুলি কয় ষ্টেম বুলি কোৱা হয় ইংলিছত। সেইটো ৰুট নহয়, ৰুট মানে শিপা, ষ্টেম মানে কাণ্ড। নেক্সট 13 নম্বৰ কুৱেশ্যনটো হৈছে মেনু ফুড তেনেহ'লে কেটালগ কি হ'ব? আপোনালোকে যদি ৰেষ্টুৰেণ্টত গৈ পাইছে তেনেহ'লে তাতে এখন ৱেইটাৰবিলাকে কি কৰে এখন মেনু আপোনালোকৰ আগত দিয়ে বা এখন টেবুলত আগৰ পৰাই থাকে। তাত মানে কি লিখা থাকে সেই মেনুখনত কি লিখা থাকে বিভিন্ন ধৰণৰ খাদ্যবিলাকৰ লগতে তাৰ প্ৰাইচবিলাকো লিখা থাকে। গতিকে এই মেনু হৈছে ফুড মানে কি হয় মেনুখনত গোটেই ফুডবিলাকৰ কথা লিখা থাকে। এতিয়া কেটালগত কি লিখা থাকে বাৰু? কেটালগত কি লিখা থাকে বুকছবিলাকৰ কথা লিখা থাকে। বুজি পাইছে? এই কেটালগ শব্দটো কিহত ইউজ কৰা হয়? বুকছবিলাকৰ যিখন লিষ্ট থাকে সেই লিষ্টখনক বুজাবলৈ ব্যৱহাৰ কৰা হয়। মানে লাইব্ৰেৰীবিলাকত এই কেটালগখন থাকে। মানে লাইব্ৰেৰীত কি ধৰণৰ কিতাপ আছে আপুনি চাবৰ কাৰণে কি কৰিব লাগিব এই কেটালগখন খুলিলেই আপুনি গম পাই যাব। চ' কেটালগটো কি হ'ব বুক হ'ব। যেনেকৈ মেনু ফুড মেনুখনত কি থাকে খাদ্য বা ফুডৰ বিষয়ে এখন লিষ্ট থাকে তেনেহ'লে কেটালগত কি থাকিব বুকছৰ কাৰণে বুকছৰ মানে নামবিলাক থাকিব। চ' এনচাৰটো হৈছে ডি অপশ্যন নম্বৰ ডি। আপোনালোকক মই খৰকৈ এনচাৰবিলাক কৈ যাব পাৰোঁ কিন্তু যদি যিবিলাকে বুজি নাপায় কথাটো কেনেকৈ হ'ল তেওঁলোকৰ কাৰণে মই বুজাই আছোঁ। যিসকলে বুজি পায় তেওঁলোকে মোক মাফ কৰি দিব, অলপ ভিডিঅ'টো শ্ল' হ'ব পাৰে। আৰু আপোনালোকে যদি পিছত যদি প্ৰেক্টিছ কৰিম বুলি ভাবিছে তেনেহ'লে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই PDF-ৰ লিংকটো দি দিম। তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে এই PDF-টো ডাউনলোড কৰি ল'ব পাৰে, পিছত প্ৰেক্টিছ কৰি ল'ব পাৰে। প্ৰেক্টিছ কৰিলে অলপ বেছি ভাল হ'ব। চ' তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ডেছক্ৰিপশ্যনত গৈ কিনে। নেক্সট 14 নম্বৰ কুৱেশ্যনটো হৈছে এক্টিং থিয়েটাৰ তেনেহ'লে গেম্বলিং কি হ'ব বাৰু? নিশ্চয় ধৰিব পাৰিছে এক্টিংটো থিয়েটাৰ হয় মানে কি হয় থিয়েটাৰত এক্টিং কৰা হয়। এতিয়া গেম্বলিং ক'ত কৰা হয় বাৰু? গেম্বলিং মানে কি জুৱা। এই জুৱাটো ক'ত কৰা হয়? নিশ্চয় আপোনালোকে যদি হিন্দী চিনেমা বা ইংলিছ চিনেমা চাইছে তাতে এটা শব্দ শুনিব পাৰে কাচিনো। এই কাচিনোবিলাকত মানে বহুত ডকাইত চকাইত মানে হয় মানে সেনেকুৱা দেখুৱাই আৰু চিনেমাবিলাকত বিশেষকৈ হলিউডৰ চিনেমাত দেখুৱায়। চ' গেম্বলিং ক'ত সংঘটিত হয়? কাচিনোত সংঘটিত হয়। চ' এনচাৰটো হ'ব অপশ্যন নম্বৰ এ কাচিনো। মানে ইয়াত সম্পৰ্কটো হৈছে এনেকুৱা ক'ত সংঘটিত হয় এক্টিং সংঘটিত হয় ক'ত থিয়েটাৰবিলাকত মানে এক্টিং কৰা হয়। গেম্বলিং ক'ত কৰা হয়? কাচিনোবিলাকত কৰা হয়। ক্লাবত নহয়, ক্লাবত ডেন্স কৰা হয় বা পাৰ্টি কৰা হয়। গেম্বলিং ক'ত কৰা হয়? কেচিনো বা কাচিনো বুলি কোৱা হয়। নেক্সট 15 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰ উপগ্ৰহ তেনেহ'লে পৃথিৱী কি? মানে ইয়াত চিম্পুল কুৱেশ্যন চন্দ্ৰটো যদি উপগ্ৰহ হয় তেনেহ'লে পৃথিৱী কি হ'ব বাৰু? পৃথিৱী হ'ব এটি গ্ৰহ। চিম্পুল এনচাৰ। নেক্সট 16 নম্বৰ কুৱেশ্যনটো হৈছে টাইপৰাইটাৰ ৰাইটাৰ হোৱাট। ইয়াত সম্পৰ্কটো হৈছে কোনে কি ডিভাইচ ব্যৱহাৰ কৰে লিখোঁতে। টাইপিষ্টবিলাকে কি কৰে মানে যিসকলে টাইপ কৰে টাইপ কৰাবিলাকে কি ব্যৱহাৰ কৰে টাইপৰাইটাৰ ব্যৱহাৰ কৰে। যদি টাইপ কৰাবিলাকে টাইপৰাইটাৰ ব্যৱহাৰ কৰে তেনেহ'লে ৰাইটাৰ বা লিখকবিলাকে কি ব্যৱহাৰ কৰিব লিখিবৰ কাৰণে? নিশ্চয় পেন ব্যৱহাৰ কৰিব। ঠিক আছে, বুজি পাইছে নিশ্চয় সম্পৰ্কটো। টাইপিছে টাইপৰাইটাৰ ব্যৱহাৰ কৰে লিখিবৰ কাৰণে যিটো মানে মাধ্যমটো হৈছে টাইপৰাইটাৰ আৰু ৰাইটাৰবিলাকে লিখিবৰ কাৰণে কি মাধ্যম ব্যৱহাৰ কৰে? পেন ব্যৱহাৰ কৰে। চ' এনচাৰটো হৈছে পেন। নেক্সট 17 নম্বৰ কুৱেশ্যনটো হৈছে ছোৱালী বিউটিফুল। মইতো ইংলিছতে লিখি দিছোঁ বাৰু যিহেতু অসমীয়াত এইটো আমি ধুনীয়াটো ল'ৰাৰ ক্ষেত্ৰতো কওঁ ছোৱালীৰ ক্ষেত্ৰতো কওঁ। চ' এইটো ইংলিছতে হ'ব। আমি গাৰ্ল বা ছোৱালীবিলাকক কি বুলি কওঁ? বিউটিফুল বুলি কওঁ। তেনেহ'লে ল'ৰাবিলাকক ইংলিছত কি বুলি কোৱা হয়? বিউটিফুল বুলি ক'ব জানো? নিশ্চয় নকয়।
সেইটো কি বুলি ক'ব? হেণ্ডচাম। ইয়াত সম্পৰ্কটো হৈছে ধুনীয়া বুজোৱা শব্দটো। ধুনীয়া বুজোৱা শব্দটো কি হয় মানে? ছোৱালীক ধুনীয়া বুজাবলৈ বিউটিফুল শব্দটো ব্যৱহাৰ কৰা হয় ইংলিছত। আকৌ ল'ৰাক ধুনীয়া বুজাবলৈ ইংলিছত কি শব্দ ব্যৱহাৰ কৰা হয়? হেণ্ডচাম। চ' অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ। নেক্সট 18 নম্বৰ কুৱেশ্যনটো হৈছে কুকুৰ যদি ৰেবিছ হয় তেনেহ'লে মহ কি হ'ব? মানে ইয়াত সম্পৰ্কটো হৈছে কুকুৰে কামুৰিলে ৰেবিছ হয়। কুকুৰে কামুৰিলে ৰেবিছ হয় বা হ'ব পাৰে। এতিয়া প্ৰশ্নটো হৈছে মহে কামুৰিলে কি হ'ব পাৰে? মহে কামুৰিলে কি হ'ব আৰু? প্লেগ হ'ব জানো? প্লেগ নহয়, প্লেগটো নিগনিয়ে কামুৰিলেহে হয়। চ' মহে কামুৰিলে কি হ'ব পাৰে? মৃত্যু নহয়, মৃত্যু হ'ব পাৰে, কিন্তু মৃত্যু কেতিয়া হ'ব? যদিহে বেমাৰ হয়, আৰু সেই বেমাৰটোৰ নাম হৈছে মেলেৰিয়া। কুকুৰে কামুৰিলে যদি ৰেবিছ হয় তেনেহ'লে মহে কামুৰিলে কি হ'ব? মেলেৰিয়া হ'ব। ৰেবিছটো এটা বেমাৰৰ নাম আৰু মেলেৰিয়াটো এটা বেমাৰৰ নাম। চ' সম্পৰ্কটো একে থাকিব লাগিব, মৃত্যু হ'ব নোৱাৰে। ঠিক আছে। নেক্সট একদম ইণ্টাৰেষ্টিং, আমাৰ অসমৰ লগত জড়িত। অসম যদি বিহু হয় তেনেহ'লে কেৰালা কি হ'ব বাৰু? আমি সকলো জানো অসমৰ লোকনৃত্য হৈছে বিহু। এতিয়া আমি ক'ব লাগে কেৰেলাৰ লোকনৃত্য কি? কেৰেলাৰ লোকনৃত্যটোৰ নাম হৈছে কুচিপুড়ি। কুচিপুড়ি এইটো এনেকৈ লিখা হয় KUCHIPUDI। এইটো আৰ উচ্চাৰণ হয় কুচিপুড়ি। এতিয়া এনচাৰটো কি হ'ব? কুচিপুড়ি। অসমৰ লোকনৃত্য হৈছে বিহু, কেৰেলাৰ লোকনৃত্য হৈছে কুচিপুড়ি। নেক্সট একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ যদি তাঁৰ হয় তেনেহ'লে পানী কি হ'ব? ধৰিব পাৰিছেনে বাৰু প্ৰশ্নটো? বিদ্যুৎ যদি তাঁৰ হয় মানে কি? বিদ্যুৎ তাঁৰৰ মাজেৰে প্ৰবাহিত হয়। বিদ্যুৎ তাঁৰৰ মাজেৰে প্ৰবাহিত হয়। তেনেহ'লে পানী কিহৰ মাজেৰে প্ৰবাহিত হ'ব বাৰু? পানী পাইপৰ মাজেৰে প্ৰবাহিত হ'ব। চ' এনচাৰটো কি হ'ব? পাইপ। ঠিক আছে, বুজি পাইছেনে বাৰু? জানে যিটো মাধ্যমেৰে প্ৰবাহিত হয় সেই মাধ্যমটোৰ কথা লিখিব লাগে। প্ৰথমটোত কি লিখা আছে? বিদ্যুৎ তাঁৰৰ মাজেৰে প্ৰবাহিত হয়, আৰু পানী কিহৰ মাজেৰে প্ৰবাহিত হ'ব? পাইপৰ মাজেৰে প্ৰবাহিত হ'ব। চ' এনচাৰটো হৈছে পাইপ। অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট এনচাৰ। ধন্যবাদ বন্ধুসকল একেবাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। পুনৰবাৰ কৈছোঁ, আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে বহুত দৰকাৰী হয়। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, যদি বেয়া পাইছে কমেণ্ট কৰি জনাব, ভাল পালেও কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজত যাতে শ্বেয়াৰ কৰি দিয়ে। জয় অসম, জয় ভাৰত।